মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আন কেইটামান আমি যুক্তাক্ষৰ ভাঙা আৰু গঠন কৰা আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। নৈনন্য, যেনে ধৰা অন্য শব্দটোৰ নৈনন্যটো যদিহে তোমালোকক পৰীক্ষাত কয় যুক্তাক্ষৰ ভাঙি দেখুওৱা আৰু প্ৰত্যেকৰে এটাকৈ বা দুটাকৈ শব্দ লিখা এই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি। এই নৈনন্যটো কি হ'ব? দন্ত্য ন যোগ দন্ত্য ন, দন্ত্য নয় লগ লাগি কি হৈছে নৈনন্য। নৈনন্যৰে আমি শব্দ লিখিব পাৰোঁ প্ৰসন্ন আৰু প্ৰত্যুৎপন্নমতি। তাৰপিছত শব্দটো লৈছোঁ মক্কা। এটা কৈকক্ক, কৈকক্কটোৰ যুক্তাক্ষৰটো কি লগ হৈ গঠিত হৈছে? ক যোগ ক, কয় গয় হৈছে কৈকক্ক। কৈকক্কৰে শব্দ আমি লিখিব পাৰোঁ মক্কা, বৃক্ক আদি শব্দ আমি লিখিব পাৰোঁ। তাৰপিছত নিশ্চয় শব্দটো তালব্য শস্য। এতিয়া তালব্য শ যোগ প্ৰথম চ, তালব্য শৰ লগত প্ৰথম চ লগ লাগি কি হৈছে তালব্য শস্য। গতিকে শব্দ কি লিখিব পাৰোঁ আমি তালব্য শস্যৰে? নিশ্চিত আৰু পশ্চিম। তাৰপিছত শব্দটো লৈছে আমি ব্যাঘ্ৰ। ব্যাঘ্ৰৰ যুক্তাক্ষৰটো লৈছোঁ ঘৈৰঘ্ৰ। ঘৈৰঘ্ৰটো কি লগ লাগি হৈছে? ঘ যোগ ৰ, ঘয় ৰয় লগ লাগি আছে ঘৈৰঘ্ৰ। ঘৈৰঘ্ৰ শব্দটোৰে আমি লিখিব পাৰোঁ ঘ্ৰাণ, শীঘ্ৰে আদি শব্দ আমি লিখিব পাৰোঁ। তাৰপিছত শব্দটো লৈছোঁ আমি সন্ধান। নৈধন্ধ, নৈধন্ধৰে কি লিখিব পাৰোঁ? দন্ত্য ন যোগ ধ, নয় ধয় কি হ'ব? নৈধন্ধ। নৈধন্ধৰে আমি কি শব্দ লিখিব পাৰোঁ? ৰন্ধন লিখিব পাৰোঁ, ৰান্ধনি আদি শব্দ আমি লিখিব পাৰোঁ। তাৰপিছত শব্দটো দিছিলে সুন্দৰ, নয়দণ্ড। নয়দণ্ডৰে যুক্তাক্ষৰ ভাঙিলে কি হ'ব? দন্ত্য ন যোগ দন্ত্য দ, নয় দয় লগ লাগি কি আছে নয়দণ্ড। নয়দণ্ডৰে কি শব্দ লিখিব পাৰোঁ আমি? বান্দৰ, মন্দিৰ আদি শব্দ আমি লিখিব পাৰোঁ। তেনেদৰে জন্ম শব্দটোৰ যুক্তাক্ষৰটো লৈছোঁ নয়মন্মতো। নয়মন্মতো কি লগ লাগি আছে? দন্ত্য ন যোগ ম, নয় ময় হৈছে নয়মন্ম। নয়মন্মৰ কি শব্দ লিখিব পাৰোঁ? সন্মান, উন্মনা আদি শব্দ আমি লিখিব পাৰোঁ। নেক্সট শব্দ লৈছোঁ আমি সুস্থ, শৈঠস্থ। শৈঠস্থৰ কি শব্দ লিখিব পাৰোঁ? দন্ত্য স যোগ দন্ত্য থ, দন্ত্য সৰ লগত দন্ত্য থ লগ লাগি হৈছে শৈঠস্থ। শৈঠস্থৰ কি লিখিব পাৰোঁ? স্থল, স্থিৰ আদি শব্দ আমি লিখিব পাৰোঁ। এই শব্দকেইটা আমি আকৌ এবাৰ পঢ়োঁ। কৈকক্ক, কৈকক্কটো কি লগ লাগি আছে? ক যোগ ক, কয় কয় হৈছে কৈকক্ক। ঠিক কিনা নয়নন্যটো কি হ'ব? দন্ত্য ন যোগ দন্ত্য ন, দন্ত্য নয় লগত দন্ত্য ন লগ লাগি আছে নয়নন্য। তালব্য শস্যটো তালব্য শ যোগ প্ৰথম চ, তালব্য শৰ লগত প্ৰথম চ লগ লাগি আছে তালব্য শস্য। তাৰপিছৰ যুক্তাক্ষৰটো ঘৈৰঘ্ৰ, ঘ যোগ ৰ, ঘয় ৰয় কি আছে ঘৈৰঘ্ৰ। তাৰপিছত নয়ধন্ধ, নয়ধন্ধটো কি লগ লাগি আছে? দন্ত্য ন যোগ ধ, নয় ধয় হৈছে নয়ধন্ধ। নয়দণ্ড, নয়দণ্ডটো কি লগ লাগি আছে? দন্ত্য ন যোগ দ, দন্ত্য নয় দন্ত্য দয় লগ লাগি আছে নয়দণ্ড। নয়মন্মটো কি লগ লাগি আছে? দন্ত্য ন যোগ ম, বা যুক্তাক্ষৰ ভাঙিলে এনেদৰে লিখিব লাগিব দন্ত্য ন যোগ ম, দন্ত্য নয় ময় হৈছে নয়মন্ম। তাৰপিছৰ শব্দ যুক্তাক্ষৰটো লৈছোঁ শৈঠস্থ। শৈঠস্থটো কি লগ লাগি আছে? দন্ত্য স যোগ দন্ত্য থ, দন্ত্য শৰ লগত দন্ত্য থ লগ লাগি আছে শৈঠস্থ। বা কেতিয়াবা তোমালোকক এনেদৰে দিব পাৰে পৰীক্ষাত যে তলৰ যুক্তাক্ষৰ কেইটাৰে একোটাকৈ শব্দ লিখা, এনেকুৱা ধৰণে তোমালোকক যুক্তাক্ষৰ দিয়া থাকিব। সেই যুক্তাক্ষৰ বিলাকেৰে তোমালোকে একোটা অৰ্থপূৰ্ণ শব্দ গঠন কৰিব লাগিব। গতিকে বৈৰৱ ব্ৰু দিয়া আছে, এইটো কি লিখিব পাৰোঁ আমি? বিব্ৰাহন আমি লিখিব পাৰোঁ। ঠিক তেনেদৰে শৈতস্ত্ৰ দিয়া আছে, শৈতস্ত্ৰৰে কি লিখিব পাৰোঁ আমি? ৰাষ্ট্ৰ লিখিব পাৰোঁ, ৰাষ্ট্ৰপতি লিখিব পাৰোঁ, আন বিভিন্ন শব্দ আছে আমি লিখিব পাৰোঁ। তাৰপিছত দিছিলে শস্য, এইটো কি লিখিব পাৰোঁ আমি? স্বাধীন লিখিব পাৰোঁ।
তাৰপিছত মধিনিয়াণ নৈথন্থ নৈথন্থৰ কি লিখিব পাৰোঁ আমি কণ্ঠ লিখিব পাৰোঁ। মধিনীয়া শয়নস্নৰ কি লিখিব পাৰোঁ বৈষ্ণৱ শব্দটো আমি লিখিব পাৰোঁ। তাৰপিছত নয়ম্ৰৰ কি লিখিব পাৰোঁ আমি নম্ৰতা শব্দটো আমি লিখিব পাৰোঁ। তাৰপিছত নৈথন্থৰ কি লিখিব পাৰোঁ আমি গ্ৰন্থ শব্দটো আমি লিখিব পাৰোঁ। তাৰপিছত তালব্য শৈৰস্ৰ লিখিব পাৰোঁ আমি আশ্ৰয় শব্দটো। নয়মন্ম দিয়া আছে, নয়মন্মৰে আমি লিখিব পাৰোঁ জন্ম। তাৰপিছত পৈলপ্ল দিয়া আছে, পৈলপ্লৰে লিখিব পাৰোঁ আমি প্লাৱন বা প্লাবিতা বা প্লাৱন ভূমি। আন বিভিন্ন শব্দ আছে, তোমালোকে এনেদৰে লিখিব পাৰা। গতিকে এনেদৰেও তোমালোকক দিব পাৰে, বা এইটো তোমালোকক ভাঙি যুক্তাক্ষৰটো ভাঙি লিখিবলৈও দিব পাৰে। নয়মন্মৰটো যুক্তাক্ষৰ ভাঙি লিখি হ'ব এতিয়া ন যোগ ম যোগ ৰ নয় ময় ৰয় নয়মন্মৰ। নয়থন্থটো হ'ব দন্ত্য ন যোগ দন্ত্য থ। তালব্য শস্ৰটো হ'ব তালব্য শ যোগ ৰ, তালব্য শয় ৰয় হ'ব তালব্য শস্ৰ। নয়মন্মটো হ'ব দন্ত্য ন যোগ ম, দন্ত্য নয় ময় হ'ব নয়মন্ন। পৈলপ্লটো হ'ব প যোগ ল, পৈলয় হ'ব পৈলপ্ল। গতিকে এনেদৰে তোমালোকে এইবিলাক লিখিব লাগিব। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। তোমালোকে ইয়াৰে যুক্তাক্ষৰ ভাঙাৰ আন কেইটামান ভিডিঅ' আমি আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাই ল'বা।